Good morning সকলোকে पुष्पांजलि ओम श्री श्री सत्यनारायण नमः दीजिए मैंने वीडियो করে আছে নমস্কাৰ সুপ্ৰভাত সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি এটা বিশেষ দিন আসলতে আজি দিনটো খুবেই শুভ কাৰণ আজি পূৰ্ণিমা তাতে মাঘৰ পূৰ্ণিমা তাতে আজি পুষ্য নক্ষত্ৰ পৰিছে আৰু বৃহস্পতিবাৰ পূৰ্ণিমাত বৃহস্পতিবাৰ একেলগে পৰিছে আজি খুব ভাল দিন হেতু কথাৰ কাৰণে আজি আমি এভাগ সত্যনাৰায়ণ সেৱা আগবঢ়াইছো তাৰ কাৰণে কালি দেউতা ভাগিন তাৰপিছত ভণ্টি মাহী সকলোবোৰ আহি পালে এতিয়া প্ৰিপাৰেশ্যন কালি অলৰেডি গোটেইখিনি বজাৰ কৰিলোঁ যিখিনি শুকান যেনেকৈ প্ৰসাদ বাকী অন্য নৈবেদ্যখিনি কিন্তু পূজাৰ সামগ্ৰীখিনি গাখীৰ এনেকুৱা ধৰণৰ বস্তুখিনি কালি নহ'ল বজাৰ কৰা গতিকে এতিয়া আমি গোটেইখিনি ওলাইছোঁ মানে ভণ্টি আৰু মাহী নাযায় মই জাষ্টিন মানে মোৰ ভাগিনটো আৰু দেউতা আমি তিনিজন যাম বজাৰ কৰিবলৈ এয়া দেউতা আৰু জাষ্টিন লাজ কৰিছে এয়া দেউতাহঁত দেউতা ওলাই আছে সেয়া এইজনী ভণ্টি ভিতৰত কামত লাগি আছে এয়া লগে লগে অলপ তাইও আজৰি হৈছে মাহী বাথৰুমত আছে ন মাহী বাথৰুমত আছে গতিকে লাইটটো দি দিছোঁ হাইয়া তাই ৰেডি মই পটককৈ বজাৰখিনি কৰি আহোঁগৈ দেই সোনকালে বজাৰ কৰি আহা বাই সোনকালে আহিবা দেই বাই বাপৰে ইমান যাম মই পটককৈ বজাৰখিনি কৰি লওঁ ল'বলগীয়া বস্তুখিনি পটাপট লৈ লওঁ পূজাত ফুল নৈবেদ্য গোটেইখিনি পাই যাম গতিকে হেৰিও লাগিব ঘটত দিয়া নাৰিকল আছে লাগিব ক'ত পাম নাৰিকল অ'কে ইয়াতে নাৰিকলো আছে গোটেইখিনি বজাৰ কৰি লওঁ ফাইনেলি পূজাৰ বজাৰ হৈ গ'ল আহি ঘৰ পালোহি গোটেইখিনি যা যোগাৰ যিখিনি আছিলে গোটেইখিনি সুন্দৰকৈ কৰি আনিলোঁ দেউতা থকাৰ কাৰণে বহুত সুবিধা হ'ল কিন্তু অকণমান দেৰি হ'ল খালি বজাৰখিনি কৰোঁতে সেইখিনি সময়ত ভালকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ তথাপিতো পূজাৰ যিখিনি ভিডিঅ' সেইখিনি ভালকৈ বনাবলৈ চেষ্টা কৰিম এতিয়া আৰু 1-1.5 ঘণ্টাৰ ভিতৰতে চাগে পুৰোহিত আহি পাবহি গতিকে বেছি সময় আপোনালোকৰ লগত সময় ভাগিনটোৱে ধেমালি কৰি আছে বেছি সময় আৰু নলওঁ পটাপট গৈ পেলাই পূজাৰ যা যোগাৰখিনি কৰোঁ আৰু এটা ডাঙৰ কথা ক'ম বুলি ভাবি আছিলোঁ এইযোৰ আচলতে দেউতাই বাৰ্থডে গিফ্ট দিছে কালি আচলতে আমি মেক্সিমাম পূজাৰ বজাৰ কৰিলোঁ কালি বজাৰখিনি কৰোঁতেই দেউতাই এযোৰ গিফ্ট দিলে মতে কুৰ্তি এটা মায়ে চাদৰ মেখেলা এযোৰ দেউতাই এইযোৰ কুৰ্তি ছেট গতিকে বহুত গিফ্ট উঠিলে বাৰ্থডে বুলি ক'লে ইমান ডাঙৰ হৈ গ'লো এতিয়াও কিন্তু গিফ্টৰ একদম ক্ৰেজটো আছেই ঘৰৰ মানুহকেইটাই দিলে ভাল লাগে তাৰপাছত বাৰ্থডে ব্লগটোতো আপোনালোকে অলৰেডি এতিয়ালৈকে দেখিলেই চাগে সেয়া হৈছে পূজাৰ ব্লগ একচুৱেলি বাৰ্থডে সময়ত আমি লগ পাব পৰা নাছিলোঁ কাৰণে আচলতে পূজাত হেৰি কৰি যোৱা তুমি পটাপট ফ্ৰেছ হোৱাগৈ যোৱা আমি আকৌ এবাৰ গা পা ধুই পেলাই ৰেডি হৈ লওঁ গতিকে শেষলৈকে ব্লগটো চাই থাকিব ইতিমধ্যে পুৰোহিত বৰ্তা আহি পাই খুব সুন্দৰকৈ পূজাৰ যা যোগাৰখিনি কৰি ল'লে আৰু আমিও চাকি গছ জ্বলাই পূজাভাগ আৰম্ভ কৰিলোঁ এয়া পূজা আৰম্ভ হৈ গ'ল এতিয়া অলপ উৰুলি দিয়ক আগতে 2খন হাত থুই পেলাওক এইখন থুই দিয়ক
এতিয়া আপুনি এইকণ খাব নম বিষ্ণু খাই দিয়ক এনেদৰে ঘৰৰ মূল মানুহজন পূজাত বহিব লাগে গতিকে দেউতাই যিহেতুকে মূল মানুহ দেউতা পূজাত বহিছে আৰু পূজাই বৰ্তাই কিছুমান নিয়ম দি আছে দেউতাই কৰি আছে আৰু মই ওচৰতে ৰৈ চাই আছোঁ মোৰ এনেকুৱা সময়বোৰ খুব ভাল লাগে যেতিয়া ঘৰৰ সকলো পৰিয়াল মিলি একেলগে কিবা এভাগ অনুষ্ঠান কৰোঁ মাক বহুত মিছ কৰিছোঁ মা আহিব পৰা হ'লে আৰু ভাল লাগিলহেঁতেন বাৰু যি কি নহওক খুব সুন্দৰকৈ কামখিনি হৈ গৈ আছে এইফালে পূজা এয়া চব মানে আমাৰ ভাগিনটোৰ উপায় নাই সৰু বাচ্ছা থাকিলে এনেকুৱা হয় এয়া পাঁচালি পঢ়িবলৈকে আৰম্ভ কৰিলে পাঁচালিখন আচলতে সকলোৱে খুব মনোযোগেৰে শুনিব লাগে গতিকে আমি সকলোৱে পাঁচালিখন খুব মনোযোগেৰে শুনিবলৈ লৈছোঁ আৰু পাঁচালি শেষ হোৱাৰ পাছতেই পূজাভাগ শেষেই হ'ব গতিকে শেষলৈকে ভিডিঅ'টো চাই থাকক ইয়াৰ পৰা দি দিব মই মনত থৈছোঁ এইটো ইয়াতে থলো বাৰু কাষত ইয়াৰ পৰা দিব মই লৰালৰিকে দেউলে চাহকাপ বনাই লৈছোঁ তেখেত পুৰোহিত মানে যাবগৈ তেওঁৰ আৰু পূজা আছে গতিকে প্ৰথমে তেওঁক চাহকাপ দি লওঁ তাৰপিছত আমি প্ৰসাদ ইফালে মাহী ৰেডি কৰি আছে খুব সুন্দৰকৈ পূজাভাগ হৈ গ'ল আৰু তেখেতক অকণমান মিঠাই দিম বেলেগতো একো নাখায় একদম ধুনীয়াকৈ মাৰিবি যাতে নষ্ট নহয় হা ফটো ভাল হয় নহয় কেমেৰাটো দেউতা ৰেডি হৈছে ফটো উঠিবৰ কাৰণে আৰু কাম নাই এয়া মই পুৰোহিত বৰ্তালে চাহ ৰেডি কৰিছোঁ আৰু দেউতাই এয়া চাওক বাকী কাম বাদ দি আহি পেলাই ফটোৰ পজ দিবলৈ লাগিছে দেউতাই গমেই পোৱা নাই আমি আচলতে ভিডিঅ'হে যে কৰি আছোঁ আৰু সেইফালে মাহীয়ে প্ৰসাদ ৰেডি কৰি আছে মই লৰালৰিকৈ চাহকাপ কৰি পুৰোহিত বৰ্তাক দিওঁ কাৰণ তেওঁৰ এইখন পূজাৰ পাছত আৰু পূজা আছে গতিকে প্ৰথমে তেওঁক বিদায় দি লওঁ তাৰ পাছত আমি সকলোৱে প্ৰসাদ খাম এয়া মই পুৰোহিত বৰ্তালে চাহ কৰি আনিছোঁ নমো ব্ৰাহ্মণ্য দেৱে ব্ৰাহ্মণ্য কৃষ্ণ এয়া এতিয়া প্ৰসাদ বিতৰণ অনুষ্ঠান আৰম্ভ কৰিছোঁ আমি পুৰোহিতক পঠিয়াই ল'লোঁ কৃষ্ণ প্ৰভু শান্তিৰে বহা পিঠা নাপায় আমি দেউৰী আনিছোঁ আমি সুদূৰ গহপুৰৰ পৰা কৃষ্ণ প্ৰসাদ বহুত টেষ্টি হৈছে আৰু সত্যনাৰায়ণ পূজা বুলি ক'লেতো ঘোলো খুব টেষ্টি হৈছে পূজাভাগো খুব সুন্দৰকৈ হৈ গ'ল ভাল লাগিলে আৰু বহুত দিনৰ পাছত আমি এনেকৈ গোটেইখিনি একেলগ হৈছোঁ সেয়াও আৰু বেছি ভাল লাগিছে গতিকে সকলোৱে মৰম দি থাকিব বাৰ চেনেলটো প্ৰায়ে সোধে আপোনালোক দুজনী ইমান একে টুইন নেকি বহুত সুধি থাকে বহুত আৰু বহুতে আমাক কয়ো গতিকে এইবাৰ চাওক একেলগে দুজনীকে আৰু কমেণ্ট কৰিব সঁচাকৈ দুজনী একে হয় তো পূজাভাগ খুব ভালে ভালে হৈ গ'ল দিনটো সুকলমে পাৰ কৰিলোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোক সকলো কুশলে থাকক আৰু এনেদৰে ভিডিঅ'বোৰ লাষ্টলৈকে চাই থাকিব আমাক মৰম কৰিব আশীৰ্বাদ কৰিব মাজে মাজে আমি দুয়োজনী একেলগে এইটো মানে আমাৰ ভাগিনটো আপোনালোকে এইটো মাইণ্ড নকৰিব আপোনালোকে দুজনীকে মাজে মাজে একেলগে দেখি থাকিব আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ ভাল লাগিছে যদি ব্লগটো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব আৰু বেল আইকন থেংক ইউ ছ' মাছ